হেল্ল' এভৰিৱান, আজি আমি এটা ঠাইলৈ আহিছোঁ। বেছি ছাছপেন্স নাৰাখি কৈ দিওঁ, গুৱাহাটীত অৱস্থিত গান্ধী মণ্ডপলৈ আহিছোঁ। আমি ইয়াত টিকেট কাটিলোঁ পাৰ হেড 20 টকাকৈ। কাটিয়ে এণ্টাৰ কৰিয়ে ফাৰ্ষ্ট কি দেখিলোঁ, আমাৰ জাতীয় পতাকাখন দেখি মনটো একেবাৰে ভাল লাগি গ'ল। আপোনালোকক প্ৰথমতে মই বাহিৰা পৰিৱেশটো দেখুৱাই লওঁ। বাহিৰা পৰিৱেশটো অতি ধুনীয়া, বৰ ভাল লাগিছে, একদম শান্তিৰ পৰিৱেশ। যিহেতু ওখ ঠাইত আছে, মানুহজনীয়ে কি চাইছেনো বাৰু, ৰ'ব আপোনালোককো দেখুৱাই আছোঁ। এয়া চাওক, আমাৰ নীলা আকাশত তিনিবৰণীয়া জাতীয় পতাকাখন ইমান ধুনীয়াকৈ উৰি আছে হয়নে? তাকে দেখিয়ে মনটো ভাল লাগি যায়। বাহিৰা পৰিৱেশটো অতিশয় ধুনীয়া ইয়াৰে। আপোনালোকক আৰু এটা কথা কৈ থওঁ, যদি আপোনালোকে ইভিনিং 6:45 পৰা লাইটিং শ্ব' চাব বিচাৰে, তেনেহ'লে 50 টকা পাৰ হেড টিকেট কাটি আপোনালোকে উপভোগ কৰিব পাৰিব। আমাৰ চোৱা নহ'ল, আমি সোনকালে আহিলোঁ। এয়া চাওক, বহিবলৈ ছিট আছে, ইমান ধুনীয়া ঠাই। আৰু মানুহবোৰে কি চাই আছে জানেনে আপোনালোকে? যিহেতু এইটো ওখ ঠাইত বুলি কৈছিলোঁ, আমাৰ গুৱাহাটীৰ ভিউ পইণ্টটো চাওকচোন, ইমান ধুনীয়া লাগিছে হয়নে? গুৱাহাটীখন কি ধুনীয়া। এয়া চাওক, ব্ৰহ্মপুত্ৰটো কিমান ভাল লাগিছে। ফটোৰে সৈতে আপোনালোকক দেখুৱাইছোঁ। ৱাও, বৰ ধুনীয়া হয়নে বাৰু? এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ। ভিতৰত চেণ্ডেল নিব নোৱাৰি, মোজা পিন্ধি যাব পাৰি। ইয়াতে আমাৰ গান্ধীজীৰ আন্দোলনৰ লগত জড়িত বিভিন্ন তথ্যৰ পৰা চনৰ সৈতে তেওঁৰ লগত জড়িত সকলোবোৰ বস্তু ইয়াতে মিউজিয়াম হিচাপে ৰাখি থৈছে, সংগ্ৰহ কৰি থৈ দিছে ইয়াতে। এইবোৰ আমাৰ স্কুলীয়া ল'ৰা ছোৱালীৰ বাবে বহুত উপযোগী। এয়া চাওকচোন, সকলো ইয়াতে বেৰত কি ধুনীয়াকৈ সন্নিৱিষ্ট কৰা আছে। স্কুলীয়া ল'ৰা ছোৱালী বৰ ধুনীয়াকৈ আহি এইবোৰ আগ্ৰহেৰে চাব পাৰিব। এয়া আমাৰ গান্ধীজীৰ জন্মস্থান। এইবোৰ সৰু ঘৰ ডেমো আকৃতিত সজুৱাই থৈছে। তেওঁৰ বাসস্থানটোৰ গৃহটো এনেকুৱা আছিল, সেই হিচাপে তেওঁৰ পুথিসমূহ আছে, কিতাপসমূহো আছে। ইয়াৰ সত্যাগ্ৰহ, লোণ সত্যাগ্ৰহ, ঘূৰণীয়া মেজমেল, লণ্ডনৰ, এইবোৰ সকলো এভৰিথিং দিয়া আছে। মাজে মাজে গান্ধীজীৰ প্ৰতিমূৰ্তি সৰু বা ডাঙৰ আকৃতিটো আছে। আপোনালোকে আহি এইবোৰ ঘূৰি পাকি এপাক চাই যাবচোন, ইমান ভাল লাগে। এয়া গান্ধীজীৰ এটা ডাঙৰ প্ৰতিমূৰ্তি ইয়াতে থোৱা আছে। ইয়াতে এগছি চাকি আৰু ধূপবাতি দিয়াৰো চাগে ব্যৱস্থা কি ঠিক হয়, এতিয়া দেখা নাই যিহেতু, চাগে দিয়ে আৰু। এইবোৰ কাঁচৰ আলমাৰীৰ ভিতৰত ধুনীয়াকৈ গান্ধীজীৰ চশমা, ঘড়ী চব এইবোৰ সংগ্ৰহ কৰি থৈছে। চাই এইবোৰ বৰ ভাল লাগে। আপোনালোকে সকলোৱে আহিবচোন, বৰ ধুনীয়া ঠাই। আমাৰ অসমৰ আন্দোলনৰ লগতো জড়িত কিছুমান ব্যক্তিৰ ফটো ইয়াতে দিয়া আছে, নাম অনুযায়ী ধুনীয়াকৈ সকলো ইয়াতে দিয়া আছে। মাজে মাজে সৰু মূৰ্তিৰ পৰা প্ৰতিমূৰ্তি সকলো দিয়া আছে গান্ধীজীৰ। মাজে মাজে পুথিসমূহ থৈ দিছে, কিতাপ পত্ৰবোৰো আছে। বহুত ধুনীয়া ডাঙৰ ঠাই। এইবোৰ সৰু সৰু ডেমো আকৃতিত ঘৰ সাজি থৈছে। এয়া সৰ্বগ্ৰাম আশ্ৰমৰ ঘৰটো হয়। এইটো ডেমো আকৃতিত এটা সৰু প্ৰতিকৃতি এটা বনাই থৈছে, প্ৰকৃতি এটা। এই চাওকচোন, বৰ ভাল লাগিছে। মই বৰ সোনকালে লৈ যোৱা গৈছে কেমেৰাটো, উপায় নাই। বাচ্ছাটোৱে মোৰ আমনি কৰি আছে, মই বাচ্ছাটোৱে ইহঁতৰ লগত দি কিনে মই এইবোৰ যিমান সোনকালে পাৰোঁ অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আকৌ আমি বাহিৰলৈ আহিলোঁ। বাহিৰৰ পৰিৱেশটো বৰ ধুনীয়া। আৰু ডাঙৰ প্ৰতিমূৰ্তি আছে, আপোনালোকক আগেয়ে দেখুৱাইছিলোঁ। গান্ধীজীৰ প্ৰতিমূৰ্তি ভিতৰত আৰু বাহিৰত সকলোতে আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ।